হাই গাইছ মই এতিয়া গা চা পূৰা ধুই লৈছোঁ আৰু এতিয়া বৰ্তমান থিয়েটাৰৰ পৰা থিয়েটাৰ চাব যাম ইয়া কাপোৰ চাপোৰ পূৰা উলিয়াই লৈছোঁ উলিয়াই কিনে মানে পিন্ধিয়ে ল'লোঁ লৈ কিনে পূৰা একদম আমি থিয়েটাৰ চাব যাম আনন্দ বজাৰত আৰু আহি পালোঁ আহি কিনে পূৰা বহি ল'লোঁ আৰু মানুহ চানুহ সোমাব পাৰিছে যিহেতু এটা দুটাকৈ মানুহ সোমাই আছে বহুত গৰম ইয়াত থিয়েটাৰ আৰম্ভ হ'ল ব'লকচোন থিয়েটাৰ অলপমান চাওঁ আমার ছোৱালী অফিচাৰ হ'ব অফিচাৰ কৰিছিলাম আমাৰ সংসাৰখনৰ চকীদাৰ লাগিলে মই মানে মানত কৈছা দৈনন্দিন বিৰুদ্ধে চিঞৰ কথা কৰিব তাত এটা চিঞৰ বুলি ভাল হ'ব বুলি হয় নহয় আপোনাৰ ছোৱালীবোৰ নিজৰ সপোন ভাঙি হ'লেও তাই সপোন মই বিশ্বাস কৰিছোঁ চাকৰি দিয়া নামৰ যেতিয়া সাধাৰণ জনতাৰ পৰা লাখে লাখে টকা ইতিহাস আৰু নাম হৈছে মহাৰাজ আৰু আজি ভিডিঅ'টো ইমানকেইটা সামৰণি তাৰ শেষ হ'ল আমিও ঘৰলৈ আহিলোঁ লং ভিডিঅ'ত আপোনালোকে দেখাব ভিডিঅ'টো চাব